আচ্ছা এনে কৰা কি তুমি কোম্পানী এটা জব কৰোঁ অ' তাৰমানে তুমি পঢ়ি আছা হয় ডিগ্ৰী 4th চেম আচ্ছা কোন ছাবজেক্টত মেজৰ এডুকেশ্যন বঢ়িয়া ছাবজেক্ট এনে তোমাৰ ফিউচাৰ প্লেন কি এনে মাষ্টাৰ্ছ কৰিবা নে কম্পিটিটিভ এক্সামত যাবা হ'ৰা তেওঁক ফিউচাৰ প্লেনিং সুধিবলৈ মতা নাই নহয়নো কি তুমি এনে মাজতে এনে মাত দি নাথাকিবা দেই বীৰ তুমিহে মাজত মাত দি আছা এনেই এবি লেট মি হেণ্ডেল আচ্ছা ভণ্টি এই ভণ্টি এখেত হৈছে LC ছাৰ আমাৰ এখেতেই মানে গোটেই থানাখন কণ্টেক্ট কৰিছে কিবা থাকিলে ক'বা এখেতক হা আচ্ছা ভণ্টি তুমি ইমান দূৰৰ পৰা পঢ়া শুনা কৰিবলৈ আহিছা এতিয়া ইয়াত তুমি পঢ়া শুনাত মনটো দিব লাগে নে কোনোবা ল'ৰাৰ প্ৰেমত পৰি ৰুমত সোমাই থাকিব লাগে আপুনি এনেকৈ কথা নক'ব দেই না ভণ্টি সঁচা কথাটোতো ক'বই লাগিব ন কমপ্লেইন আছে তোমাৰ ওপৰত মই জানিছিলোঁ ঘৰৰ মালিকে এইটো কমপ্লেইন দিব বুলি ঐ কমপ্লেইন দিবলগীয়া কাম কৰিলে কমপ্লেইন দিবই ন মিছা কমপ্লেইন দিছে তেওঁ 100% সঁচা কমপ্লেইন